Hello guys, welcome back to my another video. তো আপোনালোকে তো গমেই পাই আছে এতিয়া সেমা পূজা চলি আছে, কালী পূজা চলি আছে। তো আমাৰ ইয়াতো কালী পূজা মানে পাতি আছো 8 বছৰ হ'ল আজি। মানে এইবাৰ এতিয়া 8 বছৰ হ'ব আৰু পূজাখনৰ। তো বৰষুণে আহি আছে মানে পূজাখন ইমান মানে এইবাৰ হেই নহল আৰু যিমান বুলি কৰিম বুলি ভাবিছিলো। বিনাপানী থিয়েটাৰো মাতিছিলো। আপোনাৰ দেখাও বলকচোন অলপ দেখাও। আৰু কিছুমান এইবোৰ দেখাব চেষ্টা কৰিম আপোনালোকক মণ্ডপৰ ফালে যে আমাৰ থিয়েটাৰৰ কিমান কি হ'ল এইবোৰ দেখাব চেষ্টা কৰিম। তো এতিয়া বলক গাইছ আৰু এটা কথা গাইছ মোৰ লগত এতিয়া আৰু এজন মানে মোৰ ফ্ৰেণ্ডে আৰু একেলগে থাকোঁ একেলগে ডাঙৰ হৈছোঁ তেওঁৰো এটা ইউটিউব চেনেল আছে মই দেখাই দি আছোঁ চাই লওক কি বুলি আছিল ইউটিউব চেনেলটো ৰাজবাবু আছাম বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব আৰু তাত মোৰ ফটো সহকাৰে দেখা পাই যাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই শিলচৰৰ আপোনালোকক নতুন নতুন টিপছ দি কিনে ভিডিঅ' দেখাই আছোঁ বঢ়িয়া গাইজ চেনেলটো চাৰ্চ কৰি চাই ল'ব এবাৰ ব'লা তো গাইছ আমি এতিয়া থিয়েটাৰৰ পেণ্ডেলত আহিলোঁ মানে ইয়াতে থিয়েটাৰ হ'ব তো বোকা হ'লেও কাম চলি আছে মানে থিয়েটাৰ হ'ব আৰু আহিব আপোনালোকে চাব থিয়েটাৰ হ'ব পৰা আহিলোঁ তো মানে মনত ভাবাই নাছিলোঁ আৰু এনেকুৱা এটা দিন পাম এইটো বতৰটো বহুত বেয়া উপায় নাই আৰু অঁ সেইটোৱে আৰু গাইজ চাই থাকক মাজেদি অলপ এনজয় কৰি আছোঁ আৰু অঁ সেইটোৱে আৰু বৰষুণ হ'লেও গাইজ ইয়াত থিয়েটাৰৰ মানুহ হৈছে গাইজ বতৰৰ কাৰণে মানুহ নাই এতিয়া বেছি আৰু বতৰ বেয়া আছে সেইকাৰণে অলপ উঠাই লওঁ
কল্যাণং মঙ্গল্যং যশাং যদিষ্টো ভগবান মঙ্গলায় হরি ওম মাধব মাসি মাধব হরি মরমকি মাধব সর্বে আইজেসু গাইজ মানুহে সেয়া কৰি আছে আৰু আমি ইয়াতে বেয়া নাপাব একদম বহি আছো আৰু থৈ দিয়া এতিয়া থৈ দিয়া ইউটিউব এইফালে খিচিৰি দাঙি দিয়া গোটেই নাদাঙো নেকি এইটো কিয় কৰাতে উঠিছোঁ ৰান্ধনী গাইছ ৰান্ধনী আমাৰ এইটো মই জগালি দেখাইছোঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় আই অসম আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো তেতিয়া ভিডিঅ' বনাই ভাল লাগে মানে দিয়ক কৰি দিয়ক